আপুনি বাৰু জানেনে যে কোনোবা এজন মানুহে যদি তেওঁৰ পছন্দৰ কিবা এটা বস্তুৰ কথা ভাবি বা কিবা এটা কামৰ কথা ভাবি তেওঁ ভাল পায়, তেনেহ'লে সেইদিনাখন তেওঁৰ টোপনি নাহে। ধৰি লওক কাইলৈ আপুনি কিবা এটা ভাল লগা কাম কৰিব বা আপোনাৰ পছন্দৰ কিবা এটা কাম কৰিবলৈ পাব, নতুবা কাইলৈ আপুনি আপোনাৰ পছন্দৰ কিবা এটা বস্তু ল'বলৈ যাব, নতুবা আপুনি আপোনাৰ কোনোবা বিশেষ মানুহ এজনক কাইলৈ লগ ধৰিব লগা আছে, তেতিয়াহ'লে আজি ৰাতি আপোনাৰ টোপনি নাহিব। এইটো এটা মনোবৈজ্ঞানিক ইফেক্ট হয় আৰু ইয়াৰ কাৰণটোৱে হৈছে একমাত্ৰ অভাৰ এক্সাইটমেণ্ট। অৰ্থাৎ আপুনি যেতিয়াই আপোনাৰ পছন্দৰ কিবা এটা বস্তু কৰিবলৈ বা ভাবিবলৈ ধৰে, তেতিয়া আপোনাৰ মনৰ ভিতৰত এটা এক্সাইটমেণ্ট আহি যায় আৰু সেইবাবে আপোনাৰ ৰাতি টোপনি নাহে। আপোনালোক সকলোৱে জানে যে আজিকালি সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে মোবাইল ফোন ইমানেই বেছি ইউজ কৰে যে মোবাইল ফোন সকলোৰে কাৰণে এক নিচাৰ দৰে হৈ পৰিছে। কিন্তু আপুনি বাৰু জানেনে যে আজিকালি বেছি সংখ্যক মানুহৰে এটা ভ্ৰম হ'বলৈ লৈছে। অৰ্থাৎ তেওঁলোকৰ এনেকুৱা লাগে যেন তেওঁলোকৰ মোবাইল ফোনটো ভাইব্ৰেশ্যন হৈ আছে বা তেওঁলোকৰ মোবাইল ফোনটো ৰিং হৈছে বা কোনোবা নটিফিকেশ্যন বা মেছেজ আহি আছে, কিন্তু বাস্তৱত এনেকুৱা ধৰণৰ একোৱেই নহয়। গতিকে ই এটা মনোবৈজ্ঞানিক ভ্ৰম হয় আৰু ইয়াকেই ফেণ্টম ভাইব্ৰেশ্যন চিণ্ড্ৰম বুলি কোৱা হয়। আপুনি বাৰু জানেনে যে পৃথিৱীৰ সকলোতকৈ দুখীয়া দেশ কোনখন? ইয়াৰ এনচাৰটো হৈছে যে পৃথিৱীৰ সকলোতকৈ দুখীয়া দেশখন হৈছে চাউথ চুডান, অৰ্থাৎ দক্ষিণ চুডান। 2011 চনত এই চাউথ চুডান দেশখন স্থাপন হৈছিল আৰু স্থাপন হোৱাৰে পৰাই এই দেশখনত গৃহযুদ্ধ চলি আছে। এইখন দেশত 90%তকৈও অধিক জনসংখ্যা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। ইয়াৰ উপৰিও পূব আফ্ৰিকাৰ বুৰুণ্ডি নামৰ দেশখনো পৃথিৱীৰ সকলোতকৈ দুখীয়া দেশ হিচাপে ধৰা হয়। আৰু এই বুৰুণ্ডি নামৰ দেশখনত মুঠ 14 মিলিয়ন জনসংখ্যা আছে আৰু এই জনসংখ্যাৰ 75ৰ পৰা 85% জনসংখ্যাই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। ইয়াৰ উপৰিও এইখন দেশৰ 50% জনসংখ্যাই অত্যাৱশ্যকীয় প্ৰয়োজনীয় সামগ্ৰীখিনিৰ অভাৱো তেওঁলোকে পূৰণ কৰিব নোৱাৰে।